নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ RP ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আমি আজি 2026 চনৰ HCLC এক্সামৰ এছামিছ পেপাৰখনৰ গ্ৰামাৰখিনি আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 16 নম্বৰ প্ৰশ্নটো আছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। হিমালয়, হিম যোগ আলয়, দেৱৰ্ষি, দেৱ যোগ ঋষি, সজ্জন, সৎ যোগ জন। তাৰপিছত আছে 16 নম্বৰৰ খ, তলত দিয়া যিকোনো এটা শব্দৰ ন আৰু হ হোৱাৰ কাৰণ লিখা। ইয়াত আছে তৃণ, উত্তৰ হ'ব ই ৰ হৰ পাছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ পিছত আছে বিষণ্ণ, ইয়াত হ'ব বি উপসৰ্গত থকা শব্দ দন্ত্য হ মূৰ্ধন্য হ হয়। তাৰপিছত আছে বিষম, বি উপসৰ্গৰ পিছত সম শব্দ থাকিলে হৰ ঠাইত মূৰ্ধন্য হ হয়। তাৰপিছত গ নম্বৰ, তলৰ যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ইয়াত আছে ধেনুহৰ, ধেনু আৰু হৰ আৰু সমাসৰ নাম হ'ব দ্বন্দ্ব সমাস। তাৰপিছত আছে পঞ্চৱতী, পাঁচটা পাতৰ সমাহাৰ আৰু ইয়াৰ সমাসৰ নাম হ'ব দ্বিগু সমাস। পীতাম্বৰ, পীতাম্বৰ যাৰ, ইয়াৰ সমাসটোৰ নাম হ'ল বহুব্ৰীহি সমাস। খ নম্বৰটো আছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। ইয়াৰ শুদ্ধটো হ'ব পৰিশ্ৰম কৰিলে নিশ্চয় সাফল্য লাভ কৰিবা। যথাস্থান 9 নম্বৰ আছে যথাস্থানত যতি চিহ্ন বহুৱা আছে। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। মই লিখি দিছোঁ কেনেদৰে হ'ব। প্ৰথম 6 নম্বৰ আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা। আকৰ্ষণ, বিতৃষ্ণা, হাঁহি, কান্দন, বাহিৰ, ভিতৰ। দ্বিতীয় 6 নম্বৰ, এটা শব্দত প্ৰকাশ কৰা যি ৰাতি চৰে, নিশা ছয় খোৱা বস্তু, শ্ৰাব্য, সুকীয়াকৰ মাক, আমৈ। তাৰপিছত আছে বৰ্গা 6 নম্বৰ, তলৰ যিকোনো এটা শব্দৰ সমৰ্থক শব্দ লিখা। হাট, বজাৰ, গছ, বৃক্ষ, পুৰণি, প্ৰাচীন। ব 6 নম্বৰ, তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। মগনীয়া, মগন যোগ ইয়া, এইটো হ'ব তদ্ধিত প্ৰত্যয়। তাৰপিছত আছে লিখতা, লিখ যোগ অতা, কৃতপ্ৰত্যয়। ঘৰুৱা, ঘৰ যোগ পোৱা, এইটো হ'ব তদ্ধিত প্ৰত্যয়। তাৰপিছত আছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। ঠুনুক ঠানাক, যে সৰু শিশুটিৰ ঠুনুক ঠানাক মাত শুনি মাকৰ মনটো আনন্দৰে ভৰি পৰিল। ধোধৰ পচলা, এলেহুৱা ব্যক্তি বা এলেহুৱা মানুহ, কোনো কাম নকৰি দিনটো শুই থকা হৰিৰাম যেন এজন আচল ধোধৰ পচলা। তাৰপিছত আছে চুকৰ ভেকুলী, চুকৰ ভেকুলীৰ অৰ্থ হৈছে চুকৰ ভেকুলী হৈ থাকিলে কেতিয়াও উন্নতি কৰিব নোৱাৰে। তাৰপিছত আছে 17 নম্বৰটো ভাৱ সম্প্ৰসাৰণ কৰা। ইয়াৰ অৰ্থ এয়াই যে বিপদ বা অঘটন ঘটি যোৱাৰ পাছত সাৱধান হোৱা বা প্ৰতিৰোধ ব্যৱস্থা কৰা। সময় থাকোঁতে প্ৰস্তুতি নকৰি ক্ষতি হোৱাৰ পাছতে বুদ্ধি উলিওৱাটো একেবাৰে অৰ্থহীন। এইখিনি বুজোৱা হৈছে আৰু এইটো তোমালোকে ব্যাখ্যা কৰিব লাগিব এনেকৈয়ে। আৰু 1 নম্বৰটো আছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ কেনেধৰণৰ অসুবিধা হৈছে সেয়েহে এখন আবেদন লিখিবলৈ দিছে। আৰু এইখিনিতো তোমালোকে পাৰিবা, গটোও পাৰিবা। বাকী আমি আৰু পিছৰ গ্ৰামাৰখিনি চাই লওঁ। আৰু আমি 28 নম্বৰৰ কটোলৈ আহিছোঁ। উত্তৰ দিয়া যিকোনো এটা শব্দৰ বিপৰীত অৰ্থ লিখা। উন্নতি আমাৰ অৱনতি হ'ব। কলা, বগা। তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখা। দৰা, কইনা, ককা, আইতা। খ নম্বৰটোলৈ আহিছোঁ। তলত দিয়া যিকোনো এটা শব্দৰ সমৰ্থক শব্দ লিখা। বিপদ, সংকট, নবীন, আধুনিক। খ নম্বৰটো আহিছোঁ অভি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। তোমাক পৰীক্ষাত ভাল ফলাফলৰ বাবে অভিনন্দন জনালোঁ। 19 নম্বৰ, খালী ঠাই উপযুক্ত অনুসৰ্গ বহুওৱা। যে কামটো যত্নৰে কৰিবা ডেছ, ইয়াত হ'ব কামটো যত্নৰে কৰিবা দি। প্ৰথম 6 নম্বৰ, তলৰ বাক্যটি শুদ্ধকৈ লিখা। কালিলৈ 1টা বজাত আহিবা, এইটো শুদ্ধ হৈয়ে আছে। তলত দিয়া দ্বিতীয় 6 নম্বৰ, তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা। এইটো সোমৰন্তে সুঁৱৰী, বিগুটীয়া, বিঘিনি ঘটা। এইটো মই ভালকৈ চিয়ৰ নহয়, তো তোমালোকে এইটো ভালকৈ বেলেগত চাই ল'বা। গতিকে আজিলৈ এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে। ধন্যবাদ।